हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। तो मेरा भिडिओ आपको সকলোকে স্বাগতম জনাইছো। তো যদি ভিডিওটো চাই ভাল পায় তেনেহলে প্লিজ লাইক কমেন্ট শেয়ার কৰি দিব আৰু যদি ভিডিওটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহলে সাবস্ক্রাইব কৰি বেল আইকনটো দবাই অল কৰি ল'ব। তো আজি ভিডিওটো হৈছে পাটিধাৰী কেনেকৈ বনায়, তো আপোনালোকক তাকে বনাই দেখাইছো। তো প্ৰথমবাৰৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলো, তো স্কিপ নকৰাকে। তো প্ৰথমতে পাটি দৈ মানে কাটিব নে কাটি ৰ'দত শুকুৱাই তাক মানে বকৰটোটো এৰুৱাই। তো প্ৰথমতে ইয়াক মানে অলপ পানীত অকণমান নিয়ৰ দি পানি মানে জেকাই লৈছোঁ। জেকাৰ পিছত অলপ তেতিয়া মানে কটাৰীয়ে এনেকৈ ধৰক অলপ যিটো গদি থাকে কটাৰী গদিটোৱে মানে অলপ এনেকৈ চুচিব লাগিব, চুচা লিখা কৰিব লাগিব। তাৰপিছত আপোনাৰ সেইটো মেল খাই যাব, মেল খাই গ'লে তেতিয়া ববলৈ ভাল হয়। তো চাই যাওক ভিডিঅ'টো কেনেকৈ মই বোৱাইছোঁ। তো প্ৰথমতে এয়া 5ডাল লৈ লৈছোঁ, মানে 5ডাল ল'লে ভাল আৰু 5ডালকৈ কম ল'লে মানে ববলৈ বেয়া হয়। তো এয়া 5ডাল লৈ লৈছোঁ, দেখিছে। তাৰ 5ডালৰ পৰা প্ৰথম 2ডাল লৈ তাৰপৰা 2ডাল তলত, তাৰপৰা এডাল ওপৰত দিছোঁ, এয়া দেখিছে। তাৰপৰা নেক্সট প্ৰথম এডাল তলত যাব, তাৰপৰা 2ডাল উঠিব। প্ৰথম এডাল তলত যাব, তাৰপৰা 2ডাল উঠিব। প্ৰথমতে 2ডাল, তাৰপিছত নেক্সট আপোনাৰ প্ৰথমতে এডাল তলত দি 2ডাল ওপৰত দি আকৌ 2ডাল তলত যাব। মানে এইটো জেওৰা গাঁথনিৰ দৰে। তো নেক্সট প্ৰথমতে যিডাল বৈছিলোঁ তাৰ বিপৰীত হ'ব এতিয়া এডাল।
থাকিব।